একদম দেখিছে নহয় চাফ চিকুণকৈ ওলাইছোঁ এয়া আৰম্ভ হৈ গ'ল দেই আমাৰ হোলী হোলী হে লেতেৰা হৈয়ে আছো ঢোকলা টেষ্টটো ধুনীয়া হৈছে চাহ খালো দেই খালি ফটোহে মাৰিব নহ'লে খাবলৈ ধুনীয়া হৈছে মাইনাবাহঁতৰ ঘৰলৈ পোৱাৰ পিছত এয়া গোটেই হোলী চলি লগাই মেলি আমি তাৰপিছত এয়া দাদাই ভিতৰৰ পৰা লৈ আহিছে আমাক লগাবলৈ দাদাই গা পা ধুলে সেইকাৰণে দিবলৈ মানা কৰিলে চবেই অলপ অলপ দিলে দুটা এটা দিম বুলি কৈ গালে চালে সানি দিলে আৰু দাদাই তাৰপিছতে এতিয়া দাদায়ো সানি দিছে ডাবুৱে সীমাবক দেখি কি কৈছে বোলে আহল বহল মুখ নহয় বোলে মিছ নহয় ৰং সানিবলৈ ভাল আৰু তুমি সদায় সেইটো কাম কৰা এইটো আমাৰ ভতিজা হয় আকৌ দেই ডক্টৰে কৰি আছে তাৰপিছত এয়া ইয়াতো চাহৰ জুতি ল'লোঁ কেক আৰু নিমকিৰে চাহ অৱশ্যে নাখাওঁ বুলি ক'লোঁ চবেই ঠাণ্ডা পানীকে খালোঁ এয়া মাছৰ হাতৰ ঠপনা ভাত আনি আছে আগতীয়াকৈ আহিছে যেনিবা তাৰপিছতে আহি ঘৰ পালোহি আৰু আমাৰ ডগীটোৱে একেবাৰে মোক চিনিয়ে পোৱা নাই সি সেইটো কাৰণে একদম কোন হয় মানে সি ধৰিবই পৰা নাছিলে পিছে মই মাত দিলত ধৰিব পাৰিলে বাৰু কি কৰিম কি নকৰিম কৰিছে তাকো যাওঁতে অকণমান ৰং লগাই থৈ গৈছিলোঁ এইটো কোন হয় বহুত সময় অকলে আছিল যে ঘৰ আহি পোৱাৰ পিছত তাৰ ফূৰ্তি মানে মোৰ মাতটো যেতিয়া চিনি পালে আজি হোলী আৰু ইমানতে সমাপ্ত কৰিলোঁ দিনটো সকলোৰে ভালে কুশলে যাওক তাকে কামনা কৰিলোঁ তেন্তে আজিলৈ আহোঁ বাই বাই